হাই গাইজ, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো একদম ধামাকা বজাই আছে। মই এতিয়া যাম তামোলপুৰত, কাৰণ তামোলপুৰত আজি এটা নতুনকৈ জিম অপেনিং হ'ব। তো জিমটো কোনখিনি জেগাত অপেনিং হ'ব আৰু কোনে অপেনিং কৰিব আৰু কোনে খুলিছে জিমটো, মই সকলোখিনি দেখাই আছোঁ আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। তো গাইজ, মই আহি পালোঁ ভেটেনাৰী চক, আৰু এইফালে ভেটেনাৰী চকৰ ওচৰত যিখন ফিল্ড আছে, স্বৰ্গীয় লেহবৰ ছাৰৰ ফিল্ড, তাৰ ওচৰত যিটো বিল্ডিং, তাতে জিমটো অপেনিং হ'ব। আৰু এইফালে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে, মই কিবা এটা খাই লওঁ। তো বুট মিঠাই সকলোখিনি খাই ল'লোঁ। এতিয়া ওপৰলৈকে যাই আছোঁ, চাই থাকক। এতিয়া মই আপোনালোকক তাতে যাই সকলোখিনি দেখাই আছোঁ। ৰ'দৰ কাৰণে মই তুষাৰৰ বাইকত উঠি লৈ এইখিনি। এইটোৱে হৈছে আমাৰ পিজুছদাৰ জিম, চাওক। আৰু মই ওপৰত যাই কিনে আপোনালোকক ভালকৈ মই দেখাই আছোঁ ৰ'ব। এইখন ফিল্ডত কি এতিয়া টেনশ্যন নাই, হেৰি কৰাৰ কাৰণে, গাড়ী পাৰ্কিং কৰাৰ কাৰণে টেনশ্যন নাই জিমত আহিলে। আৰু এইফালে আমি এনেকৈ যাব লাগিব। আৰু ইয়াতে কি এটা ব্যৱস্থাও আছে, কি ছোৱালীবিলাকৰ কি কৰিব পাৰিব, কাটিঙো শিকিব পাৰিব, তাৰপিছত আৰু হেৰি কৰিব পাৰিব, জিমো কৰি যাব পাৰিব একেলগে, দুটা লাভ হ'ব। তো এইফালে উঠি যাওঁ মই ওপৰত, তো চাই থাকক। এইফালে তো আহি পালোঁ গাইজ, আৰু এইফালে কি পূজা হৈ গ'ল, পূজা মই আহি পাওঁতে অলপ দেৰি হ'ল। আৰু এইফালে এইটোৱে হৈছে আমাৰ পিজুছদাৰ জিম, চাওক। ৱাও, চাওক। এইবিলাক আজি আহিছে, আৰু চবে সৰু ছোৱালীবিলাকো আহিছে, চাব আহিছে জিমটো, যিহেতু আজি অপেনিং। চাওক, সিহঁতে মই ট্ৰাই কৰি আছে, আৰু তো আপোনালোকে আহিব আৰু চাওক। ইয়াতে চবে আহিছে আৰু জিম চাব আজি আহিছে অপেনিং হোৱাৰ কাৰণে। জিমৰ ভিতৰৰ পৰা চাওক ভিউটো। আছে লেবৰ ছাৰৰ ফিল্ড এখন ওচৰতে, আমাৰ ভেটেনাৰী মেডিকেলৰ ওচৰত। সকলো আহিব, চাওক না, ভিউটো চাওক, কি ধুনীয়া ভিউ। ৰাকেশ পুৰা মাৰি আছে। জিমটো যোনে খুলিছে পিজুছদা, মই অলপ চিনাকি কৰি দিছোঁ, চাই থাকক। জিমটো অপেনিং হ'লে এতিয়া কোনদিনাৰ পৰা ষ্টাৰ্টিং হ'ব? মোৰ গোটেই কামটো হ'লে, খালি ট্ৰান্সফৰ্মাৰটো বাকী আছে চাৰ্জ দিব, সেইটো হ'লে ষ্টাৰ্ট কৰে। এটলিষ্ট 2 days বুলি ধৰি লোৱা আৰু কি বুলি কয়, বহুতৰ সপোন এটা পূৰণ হোৱা, আৰু সেইখিনি যিহেতু তামোলপুৰত নাছিল, তোমাৰ কাৰণে সপোন এটা পূৰণ হ'ল। বহুত আগৰ পৰাই ভাবি আছিলোঁ, এতিয়া কিবাকৈ লাহে ষ্টাৰ্ট কৰিলোঁ। পিজুছদা আমাৰ জিমটো খুলিছে, পিজুছদাই তো আহিব ক'লে।